মৰ্ণিং এণ্ড ৱেলকাম বেক টু জিতিলিনাছ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু মই এতিয়া আছোঁ শ্বিলঙত। এইফালে চাওক, শ্বিলঙত আছোঁ বুলি ভাবিছে নেকি? নাই, মই ক'তো শ্বিলঙে নাই, মই মোৰ নিজৰ ঘৰতে আছোঁ। তাৰমানে এইকেইদিন একদম দুদিন পূৰা ধাৰাসাৰ একদম সাংঘাতিক ৰ'দ দিয়াৰ পিছত কালি বতৰটো বহুত ধুনীয়া কৰিলে। মানে একদম ৰাতিপুৱা 4টা বজাৰ পৰা পূৰা একদম ধাৰাসাৰ ধুমুহা, বৰষুণ, বতাহ একদম বিৰাট ভাল লাগিলে। আৰু এতিয়া 9:30 বাজিলে। এনেইতো ৰাতিপুৱা খোৱাৰ পৰা সোনকালে নুঠোৱে। আজি ভাবিলোঁ বতৰটো পূৰা একদম মানে ভাল হৈ আছেতো, ৰাস্তাত ইমান মানুহ চানুহ নাই, গতিকে ভাবিলোঁ এনেই অকণমান এক চক্কৰ এটা মাৰি আহোঁগৈ আৰু এনেই অকণমান ঘূৰি আহিলোঁ এইখিনিৰ পৰা। কেনেকুৱা লাগে চালোঁ। এনেইতো ঘূৰা ফুৰাটো নহয় ৰাতিপুৱা সময়ত, কোনোদিন উঠিয়ে পোৱা নাই তেনেকৈ সোনকালে, গতিকে ভাবিলোঁ অকণমান এনেই চক্কৰ এটা মাৰিলোঁ। মুখখন ধুলোঁ, এতিয়া চাহ তাহ খোৱা নাই, চাহ খাওঁগৈ লাহেকৈ। আৰু সঁচাকৈ দেই, সাংঘাতিক গৰমৰ পিছত যেতিয়া মানে এনেকুৱা এটা বতৰ আহে, হাইও কি ভাল লাগে। সেয়াই, এতিয়া চাহ খাই লওঁগৈ ৰ'ব। এই মেকুৰী পোৱালিটো আমাৰ কাষৰে মানুহ ঘৰৰ হয়। আমাৰ পোৱালিকেইটাতকৈ আকৌ সৰু হয় এইটো পোৱালি। কালি সন্ধিয়া ৰাস্তাই পাহৰিলে নে কি হ'ল নাজানো, আহি চোতালতে শুই আছিলে। আমাৰ পোৱালিকেইটাই দেখা পাই ইচ্ছা বগৰাই কামুৰিলে ন পোৱালিটোক। ৰাতি আৰু ভয়তে গৈ টিঙৰ ওপৰত উঠি শুই থাকিলে। ৰাতিপুৱাটো কান্দিছে নহয় 4টামান বজাৰ পৰা। আকৌ দেউতা আমি চবেই মিলি কৰি নমালোঁ। এই তিনিটাক দেখিছে কেনেকৈ একদম পূৰা ফেপৰি পাতি চাই আছে, মানে একদম যেন এতিয়াই কামুৰি পেলাই পোৱালিটোক হেৰি কৰি পেলাব তেনেকুৱা। আমাৰ পোৱালিকেইটাকো কেনেকুৱা জানে, সেই নিজতকৈ সৰু পোৱালিকেইটাৰ লগতহে লাগিব পাৰে। ডাঙৰকেইটা আহি আকৌ বগৰাই থৈ যায় ঘৰতে, অথচ সিহঁতে একো এটা কৰিব নোৱাৰে। সেয়াই, তাৰপিছত পোৱালিটোক অকণমান ভাত দিলোঁ খাবলৈ, বোলো ভাতকে খাওক। ক'ত আৰু ভাত খাব পাৰিব, কেইটামান ভাত খালে বাৰু। আমাৰ পোৱালিকেইটাই যি ধৰাৰ পিছত পোৱালিটো ভয় খালে নেকি, ভয় খাই পেলাই পলালে, চাগে ঘৰলৈ গুচি গ'লগৈ। ইমান চৈতান, কিয় তুমি চৈতান নহয় নেকি? আলহী খাবলৈ বাবু এটা আহিলে হা, তাৰ নিচিনা একেই দেখিব। বাবু এটা আহিলে খেদি কামুৰি পেলাই পঠিয়াই দিলে ন। খেদি কামুৰি পঠিয়াই দিলা তুমি, ভাল কথা নেকি এইটো? যোৱা। এতিয়া আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চবেই কৰিলে বাৰু, মই আৰু দুলাই বাকী আছোঁ। গতিকে কি বনাইছে চাওঁ। চুজি বনাইছে ইফালে। মই জানো কি বা হয়, ৰাতিপুৱা হ'লে যে এইবিলাক বনোৱা বস্তু একদম খাব মন নাযায়। ৰুটিয়ে হওক, চুজিয়ে হওক, একদম ইচ্ছা নাযায় খাব, জানেনে? কিবা মানে মোৰ একদম লাইটকৈ কিবা এটা খাই থ'বলৈ মন যায়। কিবা এনেকুৱা হৈ গৈছেগৈ মানে দেখিলে খাব মন নাযায় ৰাতিপুৱা হ'লে হেভি বস্তু। আৰু ইমান গৰম লাগিছে ন, বাপৰে। মানে ৰাতি মানে কালি কি হ'ল, হেৰিটো দিয়াৰ পিছত, ধুমুহা অহাৰ পিছতে কাৰেণ্টটো যে গ'ল আৰু আহিব খবৰে নাই এইফালে এতিয়া। তাৰপিছত সেয়া বটলকেইটা দেখিছে, আৰু সেয়া যে ভাত প্লেটত দেখিছে, সেয়া আমাৰ পোৱালিকেইটাই খোৱা ভাত, মানে মেকুৰী পোৱালিকেইটাই খোৱা ভাত। সেইটো ভাতৰ ওপৰত এনেকৈ গাখীৰ অকণ ছটিয়াই দিওঁ, তাৰপিছতে ভাত খায়। গাখীৰ নহ'লে হৰলিক্স ছটিয়াই দিব লাগিব, মানে নৰ্মেল ভাত নাখায়, দালি খানা ভাতো নাখায়। বহুত ফুটনি সিহঁতৰ, মানে একদম খোৱাক লৈ বহুত ফুটনি সিহঁতৰ। আকৌ এইকেইটা পানী বটলকেইটা যে, সেইকেইটা মানে ফ্ৰিজৰ পানী বটল, এইকেইটা মানে কালি খালেতো, খাই মেলি এতিয়া উলিয়াই পেলাই থৈ দিছে। এতিয়া মাৰো নাইবা মই যিকোনো এজনে পানীখিনি ভৰাব লাগিব, তেতিয়াহে দুলা আৰু দেউতাই খাব পাৰিব। সিহঁতে মানে পানী ভৰোৱা দায়িত্ব নাই, মা আৰু মোৰে পানী ভৰোৱা দায়িত্ব। সেয়াই, মই এতিয়া চাহটো খাই লওঁ আৰু পটাপট, কি খাওঁ তাকে ভাবি আছোঁ। ইফালে মোৰ পাৰ্চেল এটা আছিল, আহি গ'ল আজি। বহুত অপেক্ষাৰ পিছত আহিছে। কি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব। ঘৰটো চিধাই চিনি পাই গৈছে আপুনি। পাৰ্চেল আহি গ'ল, বহুত দিন অপেক্ষাৰ পিছত আজি পাৰ্চেল আহিছে বাৰু। তো গাইজ, মোৰ এইটো পাৰ্চেল আহি গ'ল, আৰু এইটোৰ ভিতৰত আছে এটা স্লিং বেগ। তাৰমানে লেডিজ ছোৱালীবিলাকে যে লয় এনেকুৱা ছাইড বেগবিলাক যে এনেকৈ ছাইডত যে লয়, সেইবিলাক বেগ হয়। এই বেগটোৰ লগত এটা মোৰ কাহিনী এটা আছে। মানে মোৰ কিয় এনেকুৱা হয় নাজানো, মোক কিবা এটা বস্তু অৰ্ডাৰ দিলে, প্ৰায়ভাগ বস্তু হয় কালাৰ চেঞ্জ হৈ আহিব, নহ'লে ছাইজৰ গণ্ডগোল হৈ আহিব, কিবা এটা মানে হৈ আহে। মাজতে সেই বিহুৰ সময়ত এটা পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ, আপোনালোকক দেখাইছিলোঁ চাগে, বয়ফ্ৰেণ্ড জিন্সবিলাক যে ওলাইছে আজিকালি। সেইটোতো সাংঘাতিক ডাঙৰ আহিলে, মোৰ সমানেকৈ দুটা মানে সোমাব পৰা হৈ পেলাই আহিলে। এইটো এইটো মানে পাৰ্চ হয়। মই অৰ্ডাৰ দিছিলোঁ এইটো, আৰু আহি পালে এইটো। কিমান মাথাটো বেয়া হ'ব লাগিব মই ভাবকচোন। মানে যিটো অৰ্ডাৰ দিছিলোঁ সেইটো 100 ৰুপিজ আকৌ এক্সট্ৰাকৈ বেছিকৈ লৈছে হা, আৰু যিটো আহিছে সেইটো আকৌ 100 ৰুপিজ কম হয় দামটো। তাৰপিছত মানে যিটো কালাৰ আহিল নহয়, ইমান বেয়া লাগিছে, একদম লেতেৰা লাগিছে কালাৰটো। তাৰপিছত এইটো কি কৰিলোঁ, ৰিটাৰ্ণ কৰি আকৌ মই এইটো অৰ্ডাৰ কৰিলোঁ। এতিয়া ভগৱানে জানে এইটোত কি আহিছে, খুলিলেহে গম পাম। গতিকে
ভগৱানৰ নাম লৈ খোলোঁ, কি আহিছে ভগৱান জানে, চাই লওঁ ৰ'ব। অৰ্ডাৰ দিছিলোঁ, মইতো ৰিটাৰ্ণ কৰিছিলোঁ, আকৌ আজি আহিলে একেই পাৰ্চটোৱে আহিছে। একেই আগৰটোৱে আহিছে, কি জানো দুখ লাগে মোৰ। ইমান আশা কৰি পেলাই মই এইটো বেগটো অৰ্ডাৰ দিছিলোঁ, কালাৰটো মোৰ ইমান পচন্দ লাগিছিল আগৰ বেগটো। এইটো বেগৰ কালাৰটো একেবাৰে বেয়া লাগে দেখিবলৈ, লেতেৰা লেতেৰা লাগে জানানে। কিমান দিন ৰৈছো মই সেইটো বেগ অৰ্ডাৰ দি, আকৌ বেগটোকে আহিলে। মই নলওঁ এইটো বেগ, মই একেবাৰে ৰিটাৰ্ণ কৰি দিম। মোক কিনি ল'ম লাগিলে এটা, নালাগে এইডাল লেতেৰা লেতেৰা লাগে বেগটা। বেগটোকে দিছে সিহঁতে, আগতকে আৰু অধমহে দিছে এইবাৰ। আগতকে আৰু বেছিহে বেয়া দিছে নেকি এইবাৰটো। মোৰ ইমান লাগ বেয়া, মোৰ মানে ইমান দুখ লাগিছে নহয় এতিয়া জানেনে। এইটো বেগ কেলে আহিলে চাওকচোন, মই আগত যিটো অৰ্ডাৰ দিলোঁ সেইটোকে আকৌ আহিছে। এইটো দেখাত আপোনালোকে চাগে ভাবিছে বহুত ধুনীয়া লাগিছে বেগটো, কালাৰটো বিৰাট ধুনীয়া, কি লেতেৰা লেতেৰা লাগিছে। এইটো ওচৰৰ পৰা যেতিয়া চাব ন ভয়ংকৰ লেতেৰা লাগিছে মানে বেগটা দেখিবলৈ। এই যে এই কালাৰটো, সেই কালাৰটো মানে নকওঁ আৰু, ওচৰৰ পৰা জানো দেখিলে এইবিলাক দেখিছে এনেকুৱা চেলেকা চেলেকি পৰা নিচিনা এইবিলাক। এইটো মানে দেখিলে এনেকুৱা লাগিব যেন বহুত দিন এইটো বেগ চেগ পৰিষ্কাৰকৈ ভালকৈ ধোৱা নাই, মেলা নাই, তেনেকুৱা লাগে দেখিবলৈ। মই নাজানো এতিয়াতো মই ৰিটাৰ্ণ কৰি পেলাই নলওঁৱে চাগে মই এইটো বেগ, আৰু নালাগে। তো ইমান ৰামঠগত নিদি বেগবোৰ বেছি আছে চাওকচোন, বাৰে বাৰে এনেকুৱা কৰি আছে। মই নলওঁৱে এইটো বেগ, বেয়া দুখ লাগিছে মোৰ এতিয়া। গাইজ ভাত পানী খাই মই আজৰি, আৰু এতিয়া সময় হ'ল 2টা, আৰু চবেই ভাত খালে দুলায়ে খাবলৈ বাকী আছে। তাই কিবা বনাই আছে, তাই মানে বৰ নাখায় জানেনে, একদম মাছ নাখায়, কিবা নাখায়, অমুক নাখায়, তমুক নাখায়। এতিয়া কিবা বনাই আছে, আকৌ বনাই পেলাইহে খাবগৈ। তাৰপিছত এইটো বাৰু কি বস্তু, কিবা ধৰিব পাৰিছেনে? এইটো নাই পৰা ন? এইটো হ'ল এটা পাণ। এইটো অনলাইনত পাবনে নাপায় নাজানো, কিন্তু এইটো মই দিল্লীৰ পৰা আনাইছোঁ। গতিকে এইবিলাক বস্তু মানে বেছিকৈ জয়পুৰ, উদয়পুৰ সেইটো চাইডে এইবিলাক বস্তু বেছিকৈ ওলায়। এইটো মানে এটা খেজুৰ পাণৰ নিচিনা বস্তুটো, মানে খেজুৰ আৰু এনেকৈ কিবাকিবি মিলোৱা হৈ আছে। খাই যে এনেকুৱা টেষ্টি লাগে নহয়, মানে এনেকুৱা 2টা টেমা আছিলে, মানে এনেকুৱা টাইপৰ 2টা টেমা আছিলে। এটাটো আমাৰ ঘৰত একদম খাই চাফা লগালগ, কাৰণ জানেই আমাৰ ঘৰত মা আৰু দেউতা বেলেগ তামোল খায়, মানে তামোলৰ লগত মিলাই মিলাই খায়। এইটো মানে পেকেটিংটো ইমান ধুনীয়াকৈ কৰা আছে চাওকচোন, ইমান মৰম লগাকৈ কৰা আছে, কিবা খাবই মন নাযায় জানেনে বস্তুটো। বাকী একদম গোন্ধটো যে কি ধুনীয়া গোন্ধ, পেকেট নুখোলাকৈ, আনকি টেমাটো নোখোলা আগৰ পৰাই মানে গোন্ধটো ওলাই থাকে একদম। আৰু মোৰ মানে এইটো কিবা নিচা নিচিনা হৈ গৈছেগৈ। মইতো এনেই তামোল পাণ নেখাওঁৱেই ন, এটা টেমা খাই দিলোঁ, আৰু এইটো এটা টেমা আছে। এই এনেকুৱা টাইপৰ থাকে মানে বস্তুটো। এইটো আপুনি নৰ্মেলকৈও এনেকৈ খাব পাৰে, নহ'লে পাণ তামোলৰ লগত একদম চুপাৰী এনেকৈ তামোল চামোল বিলাই কৰি এনেকৈও খাব পাৰে, ভাল লাগে খাই। এইটো আপোনালোকে হেৰি কৰিব, এমেজন নহ'লে ফ্লিপকাৰ্ট এনেকুৱা কিবা চাৰ্চ মাৰি চাব, আৰু চাব পাৰে খেজুৰ পাণ নহ'লে চুইট পাণ এনেকৈ মাৰি চাব। তো গাইজ দুপৰীয়া ভাত পানী খাই পেলাই মই অলপমান এনেই বিচনাত পৰিলোঁ, তাৰপিছত উঠি চবৰ কাৰণে চাহ বনালোঁ, মই নিজে হৰলিক্স খালোঁ। আৰু এতিয়া ভাবিছোঁ, বহুত দিন খোৱা নাই মানে চাওমিন, ভাবিছোঁ এতিয়া অকণমান চাওমিন খাওঁ। আৰু চাগে এইটো পাকঘৰ, যিটো পাকঘৰ আপোনালোকে আৰু বহুত বেছি দিন দেখা নাপাব। মই ইয়াৰ আগৰ ব্লগটোত কৈছোঁ যে আমাৰ ঘৰৰ ৰিনোভেশ্যনৰ কাম চলি আছে, গতিকে এই কিটচেনটো আমাৰ বেলেগ এটা জেগাত হ'বগৈ। গতিকে এই কিটচেনটো সম্পূৰ্ণ ভাঙা যাব, আৰু এইটো এটা ৰুম হৈ যাবগৈ। গতিকে মইতো এইটো পাকঘৰৰ পৰা বহুত খানা বনোৱা ৰেচিপি কিবাকিবি দিছোঁ কিন্তু আৰু মোৰ প্ৰত্যেকটো ভিডিঅ'ত এই পাকঘৰটো ওলায়। গতিকে যিটো নেকি এই পাকঘৰটো একেবাৰে নাথাকিবগৈ, আৰু গতিকে তেতিয়া মই পাকঘৰটো বিৰাট বেছি মিছ কৰিম। আৰু
আৰু সেইটো কাৰণে ভাবিছোঁ এইটোৱে চাগে এইটো পাকঘৰৰ পৰা লাষ্ট মই কিবা বনোৱা ৰেচিপি বা কিবা এটা হ'ব। ৰেচিপি বুলি নহয়, চাওমিন চবেই নিজৰ নিজৰ ডিজাইনত খাই ভাল পায়, নিজৰ নিজৰ ষ্টাইলত খাই ভাল পায়। ঠিক তেনেকৈতো মোৰ ষ্টাইল, মোৰ ৰেচিপি হয়। গতিকে মই কেনেকৈ খাওঁ এনেই একদম অকণমান থুলমূলকৈ দেখাম আৰু আপোনালোকৰ যদি পচন্দ হয় ৰেচিপিটো খাব, আৰু যদি পচন্দ হয় নাখালেও কোনো কথা নাই। সেইটো চবৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে। পানীটো বেছিয়ে হৈ গ'ল জানেনে? চ' গাইজ এফালে মোৰ চাওমিন বইল হৈ গ'ল, ৰেডি আছে। তাৰপিছত এয়া হ'ল মোৰ সা সৰঞ্জাম, চয়া চচ, তাৰপিছত এইফালে টমেট' চচ, তাৰপিছত মোৰ কেৰাহী গৰম হৈ আছে। এতিয়া মই ইয়াতে বনাম পনীৰ গুড়া ভাজি। ইয়াতে লাইট অকণমান নিমখ দিছোঁ। এতিয়া মোৰ এইফালে কেৰাহী গৰম হৈ গ'ল আৰু এইটো মই দিম। এইফালে মোৰ এয়া কণীৰ গুড়া ভাজি ৰেডি হৈ গ'ল। মই এনেকুৱা এটা পিঁয়াজ পেষ্ট কৰি ল'ম। আৰু ইমান গৰমত বহুত বেছি পিঁয়াজ নাখাব জানেনে? বহুত বেছি পিঁয়াজ খালে চকু বিৰাট বেছি জ্বলে। মোৰ বিশেষকৈ বহুত চকু জ্বলে। একদম ৰাতিপুৱা খোৱাৰ পৰা উঠোঁতে চকু দি একদম নেদেখা হৈ থাকোঁ, বিৰাট চকু জ্বলে। এইখিনি মই এতিয়া পেষ্ট কৰিলোঁ, সেইকাৰণে মই বহুত বেছি পিঁয়াজ দিলে এটা পিঁয়াজ দিছোঁ। এতিয়া মই ইয়াতে দিম অকণমান তেল। চ' গাইজ, কিন্তু চয়া চচটো মানে বহুত দিন হ'ল ইউজ কৰা নাই। তাৰপিছত ইউজ নকৰাৰ কাৰণে চাগে মেবি এইটো মানে বেয়া গোন্ধ এটা ওলাই আছে চয়া চচটোৰ পৰা। এয়া চাগে এইটো বেয়াই হৈ গ'ল, এইটো ইউজ কৰিব পৰা নাযাব। গতিকে মই চয়া চচ নিদিয়াকৈ বনাব লাগিব, কাৰণ এইটো খাই পেলাই পেটৰ বেমাৰ হোৱাতকৈ নোখোৱাই ভাল, এইটো পেলাই দিব লাগিব। চয়া চচটো পেলাই দিব লাগিব, এইটো একদম বেয়া হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি পেষ্টটো পেলাই দিওঁ। গাইজ, মই আগতে কৈছোঁ যে মোৰ বনোৱাৰ টেকনিকটো একদম বেলেগ হয়। গতিকে আপোনালোকে প্লিজ মোক জাজ নকৰিব যে এনেকৈ চাওমিন খাই নেকি হেন তেন। মই যেনেকৈ ভাল পাওঁ মই তেনেকৈয়ে খাওঁ। গতিকে জাষ্ট মই যেনেকৈ খাওঁ আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। আৰু ইয়াতে দিলোঁ এতিয়া হালধি গুড়া, তাৰপিছত ইয়াতে দিম মই অলপমান নিমখ। যিটো পিঁয়াজৰ পেষ্টটো আছিলে, পিঁয়াজৰ পেষ্টৰ অনুযায়ী মই নিমখ আনিছোঁ। ইয়াতে দিম অকণমান ৰেড চিলি পাউডাৰ। আপোনালোকে যিমান জ্বলা খায়, জ্বলা নাখালে নিদিলেও কোনো কথা নাই। তাৰপিছত অকণমান দিম জিৰা গুড়া। মানে জিৰা গুড়া নে ধনিয়া গুড়া চাই লৈছোঁ। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ গাইজ, এইখিনি মোৰ অলমষ্ট ভাজি হৈ গ'ল। আৰু এতিয়া মই যিখিনি চাওমিন বইল কৰি থৈছিলোঁ, সেই চাওমিনখিনি মই এতিয়া দি দিম। আৰু যিখিনি পানী মোৰ বইল কৰোঁতে ৰৈ গৈছিলে অলপমান, বহুত বেছি পানী নহয়, দেখিয়ে নাপাব চাগে, বহুত বেছি পানী নহয়, অলপমান পানী ৰৈ গৈছিলে। এই পানীখিনিৰ পৰা আধা পানী মই ইয়াতে দি দিম। এতিয়া এই চাওমিনখিনি, আচলতে মই এটা কথা পাহৰি থাকিলোঁ, যেতিয়া চাওমিনখিনি বইল কৰিব লাগে তেতিয়া মই অকণমান নিমখ দিব লাগিছিল, কিন্তু মই পাহৰি থাকিলোঁ। গতিকে সেইকাৰণে মই এতিয়া এটা অকণমান নিমখ দি দিম। আৰু চাওমিনখিনি সোৱাদৰ অনুসৰি মই ইয়াতে অকণমান নিমখ দিম। তাৰপিছত এইটো এতিয়া মই অলপ সময় জাষ্ট 2 মিনিট ধৰি লওক ফুল হিটত দি পেলাই মই এইটো অকণমান বইল হ'বলৈ দিম। তো গাইজ, এইখিনি মোৰ 2 মিনিট সময় হৈ গ'ল। আৰু এতিয়া এইখিনি মই ঢাকনখন খুলি পেলাই এনেকৈ অলপ সময় ৰাখিম, পানীখিনি লাইট শুকোৱাৰলৈকে। আৰু এতিয়া যেতিয়া পানীখিনি অকণমান বেছি শুকাই যাব, তেতিয়া ইয়াতে মই দিম মেগী মছলাটো। এতিয়া দিম মই এইটো টমেট' চচ, কেটচাপটো দি দিম। আছে অকণমান, তো এতিয়া মই ইয়াতে দি দিম যিখিনি মই ডিম ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি।
চ' গাইছ একদম চাওমিন বনাই মানুহজনী ঘামি জামি একদম অৱস্থা নাইকিয়া হৈ গৈছে গোটেই চুলি তুলি একদম মানে লাগি অৱস্থা নাই বাৰু এফালে মোৰ চাওমিন ৰেডি এয়া কেনেকুৱা হৈছে জনাব মানে চাই কেনেকুৱা লাগিছে সেইটো জনাব আৰু বাদ বাকী খাই কেনেকুৱা লাগে সেইটো আপোনালোকে ঘৰত প্ৰথমে নিজে বনাব বনাই খাব খাই লৈ পেলাই মোক কমেণ্টত জনাব যে চাওমিনটো খাই কেনেকুৱা লাগিল আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আৰু ছাবস্ক্ৰাইব নকৰে কিয় ছাবস্ক্ৰাইব নকৰে কওকচোন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন ছাবস্ক্ৰাইব কৰি দিলে মোৰ মনটো ভাল লাগিব বা আকৌ ভিডিঅ' বনাবলৈ মন যাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা আৰু বাদ বাকী বেলেগ একো কথা নাই দেন আজি বিৰাট বেছি গৰম মই থাকিব পৰা নাই ইয়াতে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰি দিওঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ মই লগ পাম আজিলৈ বাই বাই